বৰ্তমান সজিনাৰ বতৰ সজিনা গছে গছে লাগি আছে আৰু মানুহৰ ঘৰে ঘৰে ইয়াক পোৱা হৈছে এয়া ময়ো আনি ললোঁ আজি সজিনা ৰেচিপি দিম বুলি গতিকে বিভিন্ন ধৰণৰ সজিনা ৰেচিপি আছে যদিও এইটো একেবাৰে সহজ আৰু ঘৰত গোটেইখিনি বস্তু পাই যায় বেছি ইনগ্ৰেডিয়েণ্টৰ কোনো প্ৰয়োজনে নাই অকল সজিনা আৰু এই মছলাখিনি ইউজ কৰিম মছলা দিছোঁ আদা নহৰু জালুক জিৰা অকণমান সৰিয়হ আৰু গোটা ধনিয়া এইখিনি মই অলপ সময় তিয়াই ৰাখিছিলোঁ তিয়াই ৰাখি পটাত কুটিছিলোঁ কাৰণ পটাত যেতিয়া পুতিব তেতিয়া ইয়াৰ যিটো সোৱাদ হয় সেইটো অকণমান বেলেগ হয় মিক্সিতকৈ তো এতিয়া মই কেৰাহী এখন পাতি তাতে তেলখিনি গৰম হ'বলৈ দিছোঁ তেল মই একেবাৰে কম ইউজ কৰিছোঁ আৰু পিঁয়াজো সৰু এটা লৈছোঁ বেছি ডাঙৰ পিঁয়াজ ইউজ কৰা নাই এতিয়া এইখিনি অকণমান ফ্ৰাই কৰি তাত আমি যিখিনি ভালদৰে সজিনা বাকলি গুচাই লৈছিলোঁ আৰু কাটি লৈছিলোঁ সেইখিনি ইয়াতে দি দিম আৰু লগতে জ্বলাটো আপোনালোকৰ নিজৰ পৰিমাণত দিব আৰু সজিনাৰ চৰচৰিত জলকীয়া হ'লে খাই ভাল লাগে গতিকে আপোনালোকে জ্বলাটো পাৰিলে অকণমান দি চাব এয়া মই দি দিলোঁ সজিনাখিনি তাৰপিছত যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি ইয়াতে ঢালি দি অকণমান সময় এনেদৰে ভজাৰ পিছত তাতে নিমখ হালধি লগতে মই অকণমান চেনি দিম আৰু চেনিটো আপোনালোকে ধৰক এচামুচৰ 4 ভাগ কৰিলে এভাগ যিমানমান হ'ব সিমানমান দিব পাৰে বেছি নালাগে এইটো জাষ্ট এটা বেলেঞ্চৰ কাৰণে হয় আপোনালোকে এনেদৰে দি খাই চাব আৰু কেনে পালে মোক এটা কমেণ্ট কৰিব আৰু যি এনেদৰে খাই পাইছে সেইটো কথাই নাই তেখেতসকলে জানি কিমান টেষ্টি হয় সো সজিনাখিনি খাবলৈ বিৰাটেই ভাল হৈছিলে কাৰণ বেছি বুঢ়াও হোৱা নাছিলে আৰু বেছি কোমলীয়াও নাছিলে বিৰাট পাৰফেক্ট টাইম আছিলে আৰু এতিয়াৰ সজিনা গোটেইখিনি এনেকুৱাই হৈ আছে আপোনালোকে খাব ঘৰত এনেদৰে কাৰণ বিভিন্ন মানুহে মই দেখা পাইছোঁ আলুৰ লগত বনায় দালিৰ লগত বনায় সেইবিলাকো টেষ্টি হয় কিন্তু এইটো একেবাৰে সহজ প্ৰচেছ যিটোত কোনো ধৰণৰ বেলেগ মই ইউজ কৰা নাই অকল মছলাখিনি আৰু সজিনাখিনি তো সজিনাখিনি এনেদৰে মাজে মাজে পানী দিব আৰু ঢাকনিখন মাৰি ৰাখিব আকৌ ঢাকনিখন খুলি যেতিয়া পানীটো শুহি যাব আকৌ এনেকৈ এই প্ৰচেছটো 3-4 বাৰ কৰাৰ পিছত আমাৰ সজিনাৰ ৰেচিপি ৰেডি ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ